নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ মই চাইনিকাই জনাইছোঁ স্বাগতম। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম গাড়ীৰ পৰা, কিয়নো আজি গৈ আছোঁ আমি এটা সৰু পিকনিকত। পিছে ক'লে গৈ আছোঁ আপোনালোকে মোৰ ফেচবুকত ভিডিঅ'বোৰ চাই অলৰেডি চাগে গম পালে, বাট মই লেজি যে সেইটো কাৰণে ইয়াত দেৰিকৈ দিছোঁ। যি কি নহওক ইমান ধুনীয়া আছিলে ভিউটো, মানে কি ক'ম আৰু ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাবই। লগত কোন কোন আহিছে আপোনালোকক দেখাই আছোঁ ৰ'ব, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে একদম একা বেকা ৰাস্তা দি আমি পূৰা পাহাৰৰ ভাইবছ লৈ গৈ আছোঁ এইফালে, আৰু লগত চিপছ খাই গৈ আছোঁ। কেনেকুৱা অনুভৱ? ৰাস্তাটো দেখি আমাৰ ভাল লাগিছে, গৈ জেগা পোৱাগৈয়ে নাই। এইফালে আমাৰ আছে কি কোনটা এইফালে চাই এইফালে মিচিককে এবাৰ এইটো। এইফালে আছে আমাৰ ককলি বিন্দাছ শুই আছে, সি এইবিলাক জেগা নাচায়। তো আমি এইফালে খাই এতিয়া গৈ আছোঁ। তো বলক। A few moments later. আমি আৰু ওপৰলৈ যাম, মানে ৰ ওপৰলৈ যাম ৰ। A few moments later. তো গাইজ এতিয়া আমি মেইন লোকেশ্যন পালোহি, পাই কৰি লৈ এতিয়া আমি আকৌ গৈ আছোঁ। ওলাই গ'লোঁ মানে এতিয়া আমি শাৰী বিচাৰি গৈছোঁ, শাৰী সন্ধানত। আমি এতিয়া আকৌ গৈ আছোঁ। এতিয়া ইমানেই মানে ধুনীয়া লাগিছে লোকেশ্যনটো, এতিয়া মানে আমাৰ ইয়াত শাৰী এখনৰ প্ৰয়োজন হৈছে। তোমাৰ টুনটোত মানে বহুত ভাল আছে, সেইটো কাৰণে আমাক আকৌ লৈ গৈছে মানে এতিয়া, হয় নহয়? আৰু এইটো মানে অশান্তি পাইছে আমাৰ হাঁহি শুনি। এতিয়া ব'লক আমি এতিয়া শাৰী বিচাৰি যাওঁ। ফাইনেলি আমি শাৰী সন্ধান কৰি উলিয়ালোঁ। এতিয়া শাৰী উলিয়াই আছে, এতিয়া আমি শাৰী পিন্ধিম, তাৰপিছত আমি ফটো উঠিম। আমাৰ ককলি ৰূপটো আপোনালোকক এবাৰ দেখাই আছোঁ। বেলেগ জেগাত আহি আমাৰ ককলি ডাইপাৰ পিন্ধি ঘূৰি ফুৰিছোঁ। এয়া একদম এইফালে হাউচ বোট চলি আছে, আৰু এইফালে আমাৰ খোৱা বস্তু এয়া মিনি পিকনিক। তুমি প্ৰথম আহিছা নেকি? দেখি অনুভৱটো কেনেকুৱা লাগিছে? আমি ইয়াত আহি ফটো উঠি গ'লো, পুৰণা হ'লো। ককলে ডাইপাৰ পিন্ধিয়ে কাপোৰ বিচাৰি আহিলগে। কি ধুনীয়া লাগিছে। এতিয়া আমাৰ এয়া খোৱা বস্তু ৰেডি কৰি আছে, এয়া খাই কৰি ল'ম। তাৰপিছত চবফালে মানুহে মানুহ, ইমান বেছি ৰ'দ, কিন্তু ভাল লাগিছে। আমি এতিয়া খাই লওঁ। জেকেট পিন্ধাব, যিটো মই জীৱনত কেতিয়াও পিন্ধি পোৱা নাই। পিন্ধিয়ে লোৱা নিচিনা ভালকে দিব, আকৌ মাৰি কৰি দিব দেই। এইটো লৈ যাওঁ, থৈ যাওঁ। অঁ তুমি পিন্ধিবা। অঁ এয়া এতিয়া ময়ো পিন্ধিম, তাৰপিছত ৰেডি হৈ আছোঁ আৰু এইফালে গাড়ী উঠিছোঁ আৰু ফাইনেলি। মোবাইল পুৰা ধৰি লৈছোঁ। এইফালে পানী, এইফালে দেখিছে নাই? বা স্পীড দিছে। আপুনি চাওক নামি কৰি আহিলোঁ। মোবাইল চোবাইল লেতেৰা হৈ গৈছে, এইটো বেলেগ কথা। চুলি তুলি একেবাৰে অসুৰৰ নিচিনা হৈ গ'ল। তো এতিয়া অনুভৱটো সুধিম। ব'লা গাইজ, আমি শাৰীয়ে নিয়ে আনিলোঁ। নহ'লে কেনেকুৱা অনুভৱ? কেনেকুৱা? ভাল, ধুনীয়া অনুভৱ। কেনেকুৱা? কেনেকুৱা? একদম ধুনীয়া লাগিছে। ইহঁতকেইটা বেছি অকণমান একদম উৰি আহিছে ইহঁতকেইটা। গাইজ আমি শাৰী কিনি আনিলোঁ। এতিয়া মানে ৰ'দটো আমাক ব'লা আমি এতিয়া শাৰী পিন্ধি ফটো উঠিমগৈ। ততৰি তোমাক আমি এৰি থৈ গ'লোঁ, ততৰিক আমি এৰি থৈ আহিলোঁ। চবলৈক এতিয়া আমি শাৰী পিন্ধো, চাদৰ মেখেলা পিন্ধি মেলি আৰু ৰেডি, আৰু সেইফালে শ্বট লৈ আছে। এয়া এতিয়া মানে ধুনীয়াকৈ আমি ভিডিঅ' বনাওঁগৈ দৌৰি তোন লৈ দে মোকো। ভিউটো দেখিছেনে কিমান ধুনীয়া? পিছে মোক ফেচবুকত বহুতে সুধি আছিলে যে আমি ক'লে আহিছোঁ, লোকেশ্যনটো ভালকৈ ক'ব লাগে। তো আমি আহিছিলোঁ umrangsoৰ গ'ল ফিল্ডলৈ। সঁচাকৈ বহুত বেছি ধুনীয়া ভিউটো। পিছে ইনষ্টাগ্ৰামৰ ৰিলবোৰ আপোনালোকে চালে নাই বাৰু? কেনেকুৱা লাগিছে জনাব।
তো গাইজ ফাইনেলি আমাৰ একদম পুৰা ড্ৰেছ পিন্ধি ভিডিঅ' চিডিঅ' বনাই মেলি ল'লোঁ এতিয়া একদম সন্ধিয়া হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ এতিয়া ভিউটো ভালে আহিছে বাৰু মোৰ হিলযোৰ থলোঁ পাহৰিলোঁ ভিতৰত থলোঁ চাগে যি কি নহওক আজি বহুত বেছি এনজয় কৰিলোঁ চাদৰ মেখেলা পিন্ধি দৌৰি ঘূৰি ভিডিঅ' বনাইছোঁ সেয়াই আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই চাই পিনি এতিয়া আমি যাওঁগৈ ঘৰলৈ সেয়া বাৰু ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ কেনেকুৱা লাগিল জনাব দেই নতুন এটা ভিডিঅ' সৈতে আকৌ লগ পাম বাই